সৌ সিদিনালৈকে ভাৰতৰ অনুগত বন্ধু ৰাষ্ট্ৰ আছিল বাংলাদেশ। এইবাৰ বাংলাদেশে 4 দিনতে শেষ কৰিব ভাৰতবৰ্ষক। বাংলাদেশৰ প্ৰাক্তন সেনাপ্ৰধানৰ এনে মন্তব্যৰ পিছতেই চৰ্চাত ভাৰত বাংলাদেশৰ সামৰিক শক্তিৰ প্ৰসংগ। বাংলাদেশৰ সেনাপ্ৰধানৰ এনে হাস্যকৰ মন্তব্যই কিদৰে ভাৰতক প্ৰভাৱিত কৰিব? প্ৰজা বিদ্ৰোহেৰে শ্বেখ হাছিনাৰ চৰকাৰ শেষ কৰি যেন বলিয়া হৈ পৰিছে বাংলাদেশ। যদি দুয়ো দেশৰ মাজত সামৰিক শক্তিৰে যুদ্ধ হয়, তেন্তে দুয়ো দেশৰ ভিতৰত কোন হ'ব জয়ী? সামৰিকভাৱে কোন কিমান শক্তিশালী? সামৰিক শক্তিৰ দিশত বিশ্বৰ ভিতৰতে ভাৰতৰ স্থান চতুৰ্থ, আনহাতে বাংলাদেশৰ স্থান 37 সংখ্যক। ভাৰতৰ হাতত আছে দীৰ্ঘ দূৰত্বৰ পৰা আক্ৰমণ কৰিব পৰা ক্ষেপণাস্ত্ৰ, আছে পাৰমাণৱিক শক্তি। কিন্তু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত বাংলাদেশৰ হাতত নাই কোনো অস্ত্ৰ। ভাৰত বাংলাদেশৰ সামৰিক শক্তিৰ তালিকা তুলনামূলকভাৱে অধ্যয়ন কৰিলে বিমানৰ সংখ্যা ভাৰতৰ হাতত আছে 2296খন, আনহাতে বাংলাদেশৰ হাতত 216খন। তাৰে ভিতৰত ভাৰতৰ হাতত থকা যুদ্ধ বিমানৰ সংখ্যা 606খন, আনহাতে বাংলাদেশৰ হাতত মাত্ৰ 44খন। ভাৰতৰ হাতত আছে 869খন হেলিকপ্টাৰ। বিমানৰ ক্ষেত্ৰত বিশ্ব ৰেংকিঙত ভাৰতৰ স্থান চতুৰ্থ। ৰাফেল সুখই Su-30 মিৰেজ 2000ৰ দৰে যুদ্ধ বিমান আছে ভাৰতৰ হাতত, আনহাতে বাংলাদেশৰ মুঠ বিমানৰ সংখ্যা মাত্ৰ 216খন। তাৰে ভিতৰত 44খন যুদ্ধ বিমান, 73খন হেলিকপ্টাৰ। ভাৰত আৰু বাংলাদেশৰ স্থলসেনা শক্তিৰ ক্ষেত্ৰত টেংকৰ সংখ্যা ভাৰতৰ হাতত আছে 8614খন আৰু বাংলাদেশৰ হাতত 320খন। ভাৰতৰ হাতত ৰকেট আৰ্টিলাৰীৰ সংখ্যা 702টা আৰু বাংলাদেশৰ হাতত ৰকেট আৰ্টিলাৰীৰ সংখ্যা মাত্ৰ 71টা। ভাৰতৰ হাতত আছে 1,51,258খন যুদ্ধত ব্যৱহৃত বাহন, আনহাতে বাংলাদেশৰ হাতত 13,100খন আছে যুদ্ধত ব্যৱহৃত বাহন। নৌসেনা শক্তিৰ ক্ষেত্ৰত ভাৰতৰ হাতত সামুদ্ৰিক যুদ্ধাস্ত্ৰৰ সংখ্যা 294টা, আনহাতে বাংলাদেশৰ হাতত সামুদ্ৰিক যুদ্ধাস্ত্ৰৰ সংখ্যা 117টা। ভাৰতৰ হাতত আছে 18খনকৈ ছাবমেৰিন, আনহাতে বাংলাদেশৰ হাতত মাত্ৰ 2খন ছাবমেৰিন উপলব্ধ আছে। টহলদাৰী জাহাজৰ ক্ষেত্ৰত ভাৰতৰ হাতত আছে 137খন, আনহাতে বাংলাদেশৰ হাতত 55খন টহলদাৰী জাহাজ উপলব্ধ আছে। 2খন যুদ্ধবাহী জাহাজ INS বিক্ৰমাদিত্য, INS বিক্ৰান্ত ভাৰতৰ হাতত উপলব্ধ আছে, কিন্তু বাংলাদেশৰ হাতত এই পৰ্যন্ত নাই কোনো যুদ্ধবাহী জাহাজ। পাৰমাণৱিক শক্তিচালিত ছাবমেৰিন ভাৰতৰ হাতত উপলব্ধ, কিন্তু এই ক্ষেত্ৰতো শূন্য বাংলাদেশ। এই সামৰিক শক্তিৰ পৰা সহজতে অনুমেয় সামৰিক দিশৰ পৰা কোন কিমান শক্তিশালী? যদি কিবা কাৰণত দুয়ো দেশৰ মাজত যুদ্ধ হয়, তেন্তে যুদ্ধৰ বাবে হুংকাৰ দিয়া বাংলাদেশৰ পৰিস্থিতি কি হ'ব অনুমান কৰক।